মনে মন ভাই আছে যত দিব ভাবিছো মনে মন ভাই আছে যত জীব নারায়ণ নারায়ণ ভাবিছো মনে মন ভাই আছে যত জীব পুত্র ভাই যা প্রয়োজন ভাই ও মায়া রে বন্ধ ও মন ভজ গোবিন্দ পাও প্রেমে কীর্তনে গাও ভাই নারায়ণ নারায়ণ নারায়ণ। আহক আহক দেবর্ষি, এই আসন গ্রহণ করো। মোর সেৱা গ্রহণ করক দেবর্ষি। কল্যাণ মস্তু। আশ্রমবিতে আহি মোক কৃতার্থ করার কারণ কি প্রভু? মহারাজ, সংবাদ পালো বসুদেৱৰ প্ৰথম সন্তানক বোলে মুক্তি দিলা। হয় দেবর্ষি। নারায়ণ, ভাবিছিলো বিজ্ঞ তুমি। ৰাজনীতিত সুপণ্ডিত, কিন্তু যি দেখিলো কূটনীতি বুজিব পৰাৰ ক্ষমতা তোমাৰ নাই। দেবর্ষি মহারাজ, আকাশবাণীয়ে কলে দৈবকীর গর্ভজাত অষ্টম সন্তানহে মোৰ প্ৰণবৈৰী। অষ্টম পুত্ৰৰ ব্যতিৰেকে আন পুত্ৰৰ মোৰ আৱশ্যক কি? এই অষ্টম সংখ্যাতে সকলো ৰহস্য নিহিত হৈ আছে মহাৰাজ। অষ্টম সংখ্যাত? হয় মহাৰাজ, অষ্টম সংখ্যা। অষ্টম সংখ্যাত কি ৰহস্য নিহিত হৈ থাকিব পাৰে দেৱৰ্ষি? মই একো নুবুজিলো। প্ৰথম দ্বিতীয় কৰি গণনা কৰিলে যি অষ্টম সংখ্যা হয়, সেই অষ্টম গৰ্ভজাত সন্তানেই জানো মোৰ প্ৰাণবলী নহয় দেৱৰ্ষি? মহাৰাজ, সেয়া মাথোন তোমালোকৰ গণনা। দেৱতাৰ গণনা অতি কৌতুকপূৰ্ণ। অতি কৌতুকপূৰ্ণ? হয় মহাৰাজ, দেৱতাৰ গণনা অতি কৌতুকপূৰ্ণ। দেৱতাৰ গণনানো কেনেদৰে কৰে দেৱৰ্ষি? মহাৰাজ, দেৱতাইনো কেনেদৰে গণনা কৰে সেয়া মই তোমাক কওঁ শুনা। মহাৰাজ, এপাহ অষ্টপাহীযুক্ত গন্ধপুষ্প। ইয়াৰ দ্বাৰাই দেৱতাই কেনেদৰে গণনা কৰে সেয়া মই তোমাক কওঁ শুনা। আমি যদি প্ৰথমৰ পৰা গণনা কৰোঁ মহাৰাজ, এয়া প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম আৰু মহাৰাজ এয়া অষ্টম। আকৌ যদি আমি দ্বিতীয় দি গণনা কৰোঁ, এয়া প্ৰথম, এয়া দ্বিতীয়, এয়া তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম। আৰু মহাৰাজ, এই মাত্ৰ মুক্তি দিয়া দৈৱকীৰ প্ৰথম সন্তানেই জানো অষ্টম নহয়? অতি অসম্ভৱ গণনা দেৱৰ্ষি। অসম্ভৱ? এই পৃথিৱীত অসম্ভৱ বুলি কোনো আখ্যাই থাকিব নোৱাৰে। আজি তোমাৰ বাবে যি অসম্ভৱ সেয়া মোৰ সহজ সাধ্য।
আকৌ মোৰ বাবে যি অসম্ভৱ সেয়া তোমাৰ সহজসাধ্য। সংসাৰ চক্ৰত পৰি নিতেই নতুন সমস্যাৰ সৃষ্টি হ'ব লাগিছে আৰু তাৰ সমাধানো নিতে হ'ব লাগিছে। আজি তুমি ৰজা, মই দিন, আৰু হোৱা তোমাৰ অন্নদাস। এয়া যেনেকৈ সত্য, কালিলৈ তাৰ বিপৰীত হোৱাটো তেনেই সত্য নহয় জানো মহাৰাজ? হয়নে নহয় মহাৰাজ? নিশ্চয় নিশ্চয় হ'ব পাৰে দেৱৰী। তেনেহলে প্ৰথমেই কিয় অষ্টম হ'ব নোৱাৰে? নিশ্চয় নিশ্চয় হ'ব পাৰে দেৱৰী। মই এতিয়াহে বুজিলো আপুনি মোৰ পৰম হিতাকাংক্ষী। আৰু শুনা মহাৰাজ, তোমাৰ পিতা উগ্ৰসেন, তোমাৰ পিতা উগ্ৰসেন আৰু গোকুলৰ যত গোপগণ সকলোৱে দেৱংশে জন্ম লাভ কৰিছে। হৰি তোমাৰ শত্ৰু, হৰি তোমাৰ শত্ৰু। তোমাৰ বিৰুদ্ধে দেৱকুলত ঘোৰ ষড়যন্ত্ৰ চলিছে। হৰি স্বয়ং ইয়াৰ নেতা, আৰু সেই হৰিয়ে তোমাক বসুদেৱৰ পুত্ৰ হৈ বধ কৰিব। তাৰ বাবে নিখনে দেহে থাকক দেৱঋষি। মোক সন্মুখ সমৰত কোনেও দৃষ্টি বনোৱাৰে, আৰু পুৰুষৰ দৰে কোনোবাই অপচেষ্টা কৰিলেও তাক মোৰ নিজ সামৰ্থ্যৰ দ্বাৰা ব্যৰ্থ কৰিম। মহাৰাজ, দৈৱ যদিও বলৱান, নিজ শক্তি সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখা। মহাৰাজ, সম্প্ৰতি মই বিদায় মাগিলো। মহাৰাজ, এই গন্ধ পুষ্প, মহাৰাজ এই গন্ধ পুষ্প তুমিয়ে দেখা। তুমি নিজে এবাৰ দেৱতাইনো কেনেদৰে গণনা কৰে তুমি এবাৰ গণনা কৰা। লোৱা মহাৰাজ, লোৱা। তুমি নিজে এবাৰ গণনা কৰা মহাৰাজ। লোৱা মহাৰাজ, লোৱা। তুমি নিজেই গণনা কৰা এবাৰ। শুনৰে অবুধ কংস, শুনৰে অবুধ কংস, বসুদেৱ আদি কৰিয়া যতে দেখ যাদৱ বংশ। শুনৰে অবুধ কংস। মূৰ্খ কংস, চা তোৰ মৃত্যুটি সংনিকৰ। সেয়া দেৱতাৰ গণনা। অবুধ কংস, শুনৰে অবুধ কংস, বসুদেৱ আদি কৰিয়া যতে দেখ যাদৱ বংশ। শুনৰে অবুধ কংস। মূৰ্খ কংস, দেৱতাৰ গণনা। আদি কৰি যতে কগুৱাল, হবে বধু ঈশ্বৰ ৰূপে। নন্দ আদি কৰি যতে কগুৱাল, হবে বধু ঈশ্বৰ ইটো সবে দেৱ জানিবি নিশ্চয়, কহিলো তো
স্বরূপে দৈব কি যখুনা আদি করি যত হবে দেবতার নারী দৈব কি যখুনা আদি করি যত হবে দেবতার নারী তই কাল নিমিয়াছিলি পূৰ্বত বুধিলে তু কমুদাৰী অবুধ কংস পুনৰে অবুধ কংস বসুদেৱয়াদি কৰিয়া যতে ক দেখ যাদৱ বংশ পুনৰে অবুধ কংস